আৰু এফালে আছে 220 পালসাৰ এখন নতুনে গাড়ী 2 বছৰ হৈছে মাত্ৰ গাড়ীখনৰ প্ৰাইচ কিমান ৰাখা হৈছে এখন 90000 মান আহিব কিমান চলিছে চাই দিও অন হয়নে নাই চাই দিও আৰু এই আপোনালোকে দেখা পাইছে মাত্ৰ 24000 কিলোমিটাৰ ৰানিং হৈছে আৰু এফালে আছে এখন গ্লামাৰ লেজেন্ড বাইক গ্লামাৰ 2020 মডেলৰ গ্লামাৰ লেজেন্ড বাইক আছে আৰু এখনৰ আস্কিং প্ৰাইচ কিমান ৰাখা হৈছে 65000 গ্লামাৰ পাই আছে আৰু এখন কিমান চলি আছে একদম লাইভ দেখাব চেষ্টা কৰিম আপোনালোকক 20415 কিলোমিটাৰ ৰানিং হৈছে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি আহিছোঁ আকৌ মই আপোনালোকৰ ওচৰত এখন নতুন ছেকেণ্ড হেণ্ড বাইকৰ শ্বপৰ ভিডিঅ' লৈ আৰু এই ছেকেণ্ড হেণ্ড বাইকৰ শ্বপখন হৈছে ৰেহাবাৰী আজাদ ৰোড দোকানৰ নাম হৈছে নিউ ফ্ৰেণ্ডছ বাইক চেণ্টাৰ চ' আজি আপোনালোকক দেখাই থাকিম এখন ছেকেণ্ড হেণ্ড বাইক আৰু যি বাইক লাগে আপোনালোকে পাই যাব মজা আয়া আৰু তাৰ আগতে আপোনালোকক চিনাকি কৰাই দিওঁ এওঁ এইখন শ্ব'ৰুমত আছে বৰ্তমান মেনেজাৰ হিচাপত মেনেজাৰ পষ্ট আপোনাৰ নামটো কি আছে ৰঞ্জিতা বড়ো এওঁৰ নাম হৈছে ৰঞ্জিতা বড়ো আজি মোৰ ভিডিঅ'ত এওঁ মোৰ লগত থাকিব আৰু মোক প্ৰত্যেকটো বাইক এওঁ দেখাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ইয়াতে বহুতো বাইক আছে কিন্তু চবৰ আগত এইখন বাইকে দেখাওঁ এইখন হ'ল ডিঅক 125cc আৰু একদম নন কণ্ডিশ্যনত আছে এইখন কিমান মান চলিছিল গাড়ীখন চাই আছে কিমান কিলোমিটাৰ চলিছিল এইখন চ' গাড়ীখন একদম নতুন কণ্ডিশ্যনত আছে আপোনালোকে দেখা পাইছে 17300 কিলোমিটাৰ মান চলিছে গাড়ীখন আৰু এইখনৰ আস্কিং প্ৰাইচ কিমান ৰখা হৈছিল 1,65 লাখত এই ডিঅক 125cc খন ৰখা হৈছে আৰু একদম নন কণ্ডিশ্যনত আছে এখন নতুন হ'লে কিমান আহিব নতুন বহুত আহি যাব ন কিন্তু কাগজ পাতি গোটেইটো ট্ৰান্সফাৰ কৰি দি 165 আহিব ন আৰু এইখন আছে পালসাৰ 150 পালসাৰ আপোনালোকে দেখা পাইছে অলপ ভাল কণ্ডিশ্যনত আছে আৰু এইখন মাত্ৰ 6000 কিলোমিটাৰ ৰানিং হৈছে 6000 কিলোমিটাৰ ৰানিং হোৱা পালসাৰ 150 খন এইখনৰ আস্কিং প্ৰাইচ মাত্ৰ 80000 ৰাখা হৈছে আৰু যদি আপোনালোকে আহে আৰু ডিছকাউণ্ট কৰি দিব বাকি আপোনালোকে গাড়ী কণ্ডিশ্যন দেখা হৈছে বহুত ধুনীয়া আছে এইফালে আছে এনএছ এখন আছে আৰু এখন আছে পালসাৰ এফালে আৰু আছে বহুতো গাড়ী আছে মানে সব পালসাৰ এনএছ এখন লাইনত ৰখা হৈছে এফালে আছে ইয়ামাহা আছে ইয়ামাহা এফজেড কিমান আছে এখন আৰু এফজেড খনৰ মডেল হৈছে 2019 আৰু এইখনৰ প্ৰাইচ কিমান ৰাখা হৈছে 90000 ৰাখা হৈছে এফজেড খনৰ আৰু এফালে আছে কি আপাচে আৰু ইয়াত আছে এভেঞ্জাৰ এখন এভেঞ্জাৰ খনৰ মডেল কিমান আছিল 2017 ৰ মডেল হয় এভেঞ্জাৰ এইখনৰ প্ৰাইচ কিমান ৰাখা হৈছে 88000 কিমান চলিছিল এখন 14000 কিলোমিটাৰ চলিছে আৰু এইখনৰ আস্কিং প্ৰাইচ ৰাখা হৈছে 88000 আৰু ডিছকাউণ্ট হৈ যাব বাকি গোটেইটো আছে আপোনালোকে গম পায় আৰু গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে আপোনালোকে চাইছে যদি আহে আপোনালোকে কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিব আৰু আহি আপোনালোকে আৰামত পাৰচেছ কৰিব পাৰিব আৰু এফালে ৰাখা হৈছে এখন 3 ন R15 B3 ৰাখা হৈছে বহুত ধুনীয়া কণ্ডিশ্যনত আছে এইখনো প্ৰাইচটো এতিয়ালৈকে ফাইনেল প্ৰাইচটো আমাক কোৱা নাই যেহেতু এইখন নতুন কালেকশ্যন হৈছে আনি ৰাখা হৈছে এইখিনিত যেতিয়া প্ৰাইচটো ডিচাইড কৰিব তেতিয়া আপোনালোকক নিশ্চয় মই এইখনৰ ভিডিঅ' বনাই আকৌ দেখাম আৰু এইফালে আছে আপাচি ৰেড কালাৰ 164B আৰু এখন মডেল কিমানৰ মডেল আছিল 2019 মডেল আছিল 2019 আৰু এইখনৰ প্ৰাইচ ৰাখা হৈছে কিমান 73,000 rupees এখনৰ প্ৰাইচ ৰাখা হৈছে আৰু এইফালে আছে 220 পালসাৰ এখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে একদম নন কণ্ডিশ্যনত আছে এইফালে গাড়ীকেইটা একদম চাফা লাগিছে নন কণ্ডিশ্যনত লাগিছে নতুন আৰু গাড়ীখনৰ মডেল কিমান আছিল গাড়ীখনৰ 2021 চনৰ হ'লেচোন নতুনে গাড়ী 2 বছৰ হৈছে মাত্ৰ গাড়ীখনৰ প্ৰাইচ কিমান ৰাখা হৈছে এইখন 90000 মান আহিব যদি আপোনালোকে পাৰচেছ কৰিব বিচাৰে 2021 গাড়ী হয় আৰু মাইলেজো ভাল মাইলেজৰ হেৰি হয় বেছি কিমান চলিছে চাই দিওঁ অন হয়নে নাই চাই দিওঁ আৰু আপোনালোকে দেখা পাইছে মাত্ৰ 24000 কিলোমিটাৰ ৰানিং হৈছে আৰু এফালে আৰু এখন আছে সেম 220 পালসাৰ এইখনৰো তেনেকুৱা হ'ব আৰু এইটো সাইডত বুলেট ৰাখা হৈছে এইটো পিছত দেখাম আৰু এফালে আছে এখন গ্লামাৰ লেজেন্ড বাইক গ্লামাৰ এখন কিমান মডেলো আছিল
2020 মডেলৰ গ্লামাৰ লেজেণ্ড বাইক আছে আৰু এখনৰ আস্কিং প্ৰাইচ কিমান ৰাখা হৈছে 65000 আৰুতো ডিসকাউন্ট হ'বই চাগে 65000ত গ্লামাৰ পাই আছে আৰু এখন কিমান চলি আছে একদম লাইভ দেখাব চেষ্টা কৰিম আপোনালোকক চাই থাকক 20415 কিলোমিটাৰ ৰানিং হৈছে এখন গ্লামাৰৰ আৰু এনে প্ৰাইচটো তেখেতলোকে 65000ত ৰাখি থৈছে কিন্তু যদি ভিডিও চাই আহে আৰু বহুত ডিসকাউন্ট কৰি দিব এইফালে আছে আপোনালোকৰ এন্ট্ৰো আছে আৰু এন্ট্ৰো বহুত আছে এখানে গোটেইটো এন্ট্ৰো নেকি গোটেইটো এন্ট্ৰো ৰাখা হৈছে আপোনালোকে দেখা হৈছে বহুত ধুনীয়া কালেকচনত আছে বহুত সুন্দৰ ডিজাইন কৰি ৰাখি থৈছে একদম সিধাকে আৰু বহুত ধুনীয়া কন্ডিশনত আছে আৰু এন্ট্ৰো গিটা এটাটাকে দাম খুদিম আৰু এন্ট্ৰো গিটা কিমান মডেলৰ কিমান প্ৰাইস গোটেইটো আপোনালোকক ক্লিয়াৰলি বুজাই দিম কিয়নো লাষ্ট টাইমত এটা ভিডিওত আপোনালোকে কৈছিলে মই বাইকৰ বা স্কুটি এন্ট্ৰৰ প্ৰাইস গিটা ভালকে নকওঁ আপোনালোকক আৰু হেতু আপোনালোকে মোক যেহেতু কমেন্ট কৰিছে হেতু ভাল লাগিছে নেক্সট ভিডিওত মই নিজে আকৌ ট্ৰাই কৰিছো যে দামটো স্পষ্টকৈ দিব কাৰণে আৰু হে আজি ভিডিওটোত আপোনালোকক যেটো বাইকৰ বা যিখন স্কুটি এন্ট্ৰ যিখনৰ বিষয়ে আপোনালোকক জনাম প্ৰত্যেকটো একদম ক্লিয়াৰিফিকেশনৰ লগত আপোনালোকক প্ৰাইচৰ বিষয়ে সকলো বস্তু একেলগত ক্লিয়াৰিফিকেশন দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু এন্ট্ৰখন আছিল 2021 মডেলৰ আৰু এইখনৰ প্ৰাইচ কিমান ৰাখা হৈছিল 85000 আৰু ডিসকাউন্ট কিবাটো হ'ব ডিসকাউন্ট হৈ যাব আৰু এইখনৰ প্ৰাইচ কিমান ৰাখা হৈছিল 80 এইখন কিমান মডেলৰ 2020 আৰু এইখন কি আছিল TVS Jupiter এইখনৰ মডেল কিমান আছিল 2019 চনৰ এইখনৰ প্ৰাইচ কিমান আছিল 68000 আৰু এইখন সুপাৰ এইখন কিমান ৰাখা হৈছিল প্ৰাইচ 80 এইখন 65 এইখন 80 এইখন 65 আৰু এইখন 80 সাইজ এন্ট্ৰো আৰু জিগজেগ একই সমান চোন দাম कुछ भी হ্যাঁ আচৰিত কথা লাগিছে সো আপোনালোকক দেখাব চেষ্টা কৰিছিলো বহুতখিনি দেখাম বুলি কিন্তু আজি টাইমত অলপ কম আছে আৰু এন্ধাৰ হৈ গৈছে এতিয়া বেছি এটা ক্লিয়াৰ নাই গুদামত আৰু ষ্টক মাল আছে সো গোটেইটো দেখাব নোৱাৰিলো কিন্তু আজি যিমানখিনি দেখাইছো আপোনালোকৰ সাইড যদি ভাল লাগে আপোনালোকে নিশ্চয় কন্টাক্ট কৰিব এফালে আৰু এখন আছে 220 আৰু এফালে আছে হিমালয় এখন এফালে হিমালয়ান এখন আছে আৰু এফালে আছে R15 Apache এফালে আছে আৰু এখন এভেঞ্জাৰ আৰু এফালে আছে বুলেটখন কিমান মডেল আছিল বুলেটখন কিমানৰ মডেল আছিল 2019 চনৰ মডেল আছিল হোৱাইট ব্লেক বুলেটখন আৰু এখনৰ প্ৰাইস কিমান ৰাখা হৈছে 1,25,000 টকা RC পলিউশন গোটেইটো হেতে ৰেডি কৰি দি আপোনালোকৰ পৰা 1,25,000 টকা আক্সিং প্ৰাইস ৰাখিছে আপোনালোকে আৰু ডিসকাউন্ট কৰিব পাৰিব আৰু ডিসকাউন্ট কৰি এই ব্লেক হোৱাইট বুলেটখন আপোনালোকে পাৰচেজ কৰিব পাৰিব এফালে আছে এখন এভেঞ্জাৰখনৰ কিমান মডেল আছিল এখন 2019 আছিল এখন কিমান মান চলিছিল এখনৰ প্ৰাইস কিমান ৰাখা হৈছিল 88000 ৰাখা হৈছিল এখনৰ প্ৰাইস আৰু ডিসকাউন্ট আৰু নিশ্চয় হ'ব ডিসকাউন্ট কৰি দিব আৰু এফালে বহুতো বাইক আছে আৰু মাইনাৰ চুলি গিটা আজি চাইছো চাও এফালে আছোন চুলি গিটা বান্ধিছে আৰু আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰো আজি যিমানখিনি বাইক দেখাব পাৰিছো আপোনালোকক দেখাইছো নেক্সট ভিডিওত আৰু বেছিকে বাইক আছে তেখেতলোকৰ আৰু বহুত বাইক আছে গুদামত ষ্টক কৰা আৰু এতিয়া ৰাতি হৈ গৈছে কাৰণ মই গুদামত জব কৰো আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু এইখন শ্বৰুমৰ কন্টাক্ট নাম্বাৰ এইটো ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব যদি আপোনালোকে পাৰচেজ কৰে নিশ্চয় পাৰচেজ কৰিব পাৰিব